মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আণৱিক সংকেত আৰু আনুভৱিক সংকেত কি বস্তু সেইটো আমি পঢ়িম সো তোমালোকক ইয়াতে অলপ ওপৰে ওপৰে বুজাই দি আছোঁ মই সে মলিকুলাৰ ফৰ্মুলা আৰু এম্পিৰিকেল ফৰ্মুলা বুলি কয় এতিয়া চোৱা বেনজিনৰ কি হয় যেনে মই এক্সাম্পলৰ সহায়ত তোমালোকক বুজালে বুজি পাবা আণৱিক সংকেত আৰু আনুভৱিক সংকেতৰ মাজৰ সম্বন্ধটো হ'ল আণৱিক সংকেত ইকুৱেল টু আনুভৱিক সংকেত তলত তোমাৰ এন পূৰণ কৰিব লাগিব হৈ গ'ল এতিয়া চোৱা বেনজিনৰ সংকেত কি কোৱাচোন বেনজিনৰ সংকেত C6H6 এইটো বেনজিন তো বেনজিনৰ এইটো আণৱিক সংকেত এতিয়া চোৱা আণৱিক সংকেতৰ পৰা আমি কি গম পালো বেনজিনৰ আণৱিক সংকেতৰ পৰা এতিয়া এই বেনজিনটোৰ আণৱিক সংকেতটো দিয়া আছে সো এইটোৰ পৰা আমি কি গম পালো যে বেনজিনত কাৰ্বন আৰু হাইড্ৰোজেন থাকে এক নম্বৰ কথা আমি এইটো গম পালো লগতে আমি গম পালো কি যে বেনজিনত কাৰ্বন কেইটা থাকে 6টা হাইড্ৰোজেন কেইটা থাকে 6টা তাৰ মানে আমি এটা কথা গম পালো যে আণৱিক সংকেতৰ পৰা আমি বেনজিনৰ যেটো আণৱিক সংকেত দিয়া আছে হেইটোৰ পৰা আমি এটা কথা গম পালো যে কি মৌল থাকে বেনজিনত হেইটো গম পালো লগতে বেনজিনত কেইটা কাৰ্বন কেইটা হাইড্ৰোজেন থাকে হেইটোও আমি আইডিয়া কৰিব পাৰিলো আণৱিক সংকেতটোৰ পৰা হৈ গল কিন্তু আকৌ বেনজিনৰ যেটো আনুভৱিক সংকেত আছে ইয়াতে কি হয় এটা সিম্পল ৰেশিও হয় ইয়াতে কি থাকে বেনজিনত কাৰ্বন আৰু হাইড্ৰোজেন থাকে না থাকে লিখিলো কাৰ্বন হাইড্ৰোজেন লিখিলো আৰু ইয়াতে 6 যদি কমন আনো 6 টো ইয়াত পূৰণ কৰি দিলো দিলে ইয়াতে 6 টো ইয়াৰ লগত পূৰণ হৈ থাকিব তো আলটিমেটলি C6 আৰু কি হ'ব H6 হ'ব হৈ গল এইটো হ'ব বেনজিনৰ আণৱিক সংকেত আৰু এই যিখিনি ভিতৰৰ যিখিনি আছে CH এটা এই বেনজিনটোক আমি এনেকৈ লিখিলো লিখাৰ ফলত যিখিনি ভিতৰত যিখিনি CH পালো সেইখিনি কম আমি CH ক 6টোক নহয় এই CH খিনি কম ইয়াৰ বেনজিনৰ আনুভৱিক সংকেত হৈ গল এইটো হ'ব আণৱিক সংকেত আৰু আণৱিক সংকেতটোক যদি আমি এনেকৈ লিখো তেতিয়ালে ভিতৰত যিখিনি আছে সেইখিনি কম আমি আনুভৱিক সংকেত এটা আমি এটা কথা গম পালো এটা চোৱা ইথাইন যেটো আছে ইথাইন এবাৰ চোৱা বেনজিনত তো কৰি দিলো এটা ইথাইনটো কৰিলে তোমালোকে বুজি পাবা ইথাইনৰ সংকেত হ'ব C2H2 আণৱিক সংকেত হ'ব কি ইথাইনৰ C2H2 এটা এইটো আণৱিক সংকেতটোৰ পৰা ইথাইনৰ আমি কি গম পালো যে ইথাইনত কাৰ্বন থাকে কাৰ্বন আৰু হাইড্ৰোজেন নামৰ মৌল দুটা থাকে আৰু কাৰ্বন থাকে দুটা আৰু হাইড্ৰোজেন থাকে দুটা আণৱিক সংকেতৰ পৰা আমি হেতু গম পালো হেতু আমি আণৱিক সংকেতৰ পৰা আমি এটো পুৰা পাৰফেক্টলি গম পাব পাৰো কি মৌল থাকে আৰু কেইটা মৌল থাকে হেতু গম পাব পাৰো এটা ইথাইনৰ যদি আমি ইয়াতে CH আমি কমন ললো আৰু ইফালে তোমালোকৰ দিলো কিমান 2 দিলো হৈ গল এতিয়া ইয়াত যেটো ভিতৰত আছে CH সেই CH টো কম আমি ইথাইনৰ আনুভৱিক সংকেত এটা এইটো 2 নহয় কিন্তু এই CH টো কম আমি ইথাইনৰ আনুভৱিক সংকেত এটা আনুভৱিক সংকেতৰ পৰা আমি এটা তোমালোকে চোৱা বেনজিনৰো কি পালো আনুভৱিক সংকেত কি পালো CH পালো আৰু ইথাইনৰো আনুভৱিক সংকেত কি পালো CH পালো এটা যদি তোমাক প্ৰশ্ন এটা সোধে এই CH এইটো কাৰ এই যেটো আণৱিক মানে আনুভৱিক সংকেত আছে এইটো কাৰ আনুভৱিক সংকেত বুলি যদি তোমাক সোধে তেতিয়া তুমি ক'ব নোৱাৰিবা এইটো ইথাইনৰে নে বেনজিনৰ নে ক'ব নোৱাৰে তাৰমানে আমি এটা কথা গম পালো আনুভৱিক সংকেতৰ পৰা সব বস্তু ক'ব নোৱাৰে আনুভৱিক সংকেতত এটা বস্তুৱে গম পায় যে যৌগটোত কি মৌল আছে যেনে ইয়াৰ ইথাইনৰ যেটো আনুভৱিক সংকেত দিয়া আছে এই যেটো আনুভৱিক সংকেত দিয়াই থাকিলে আমি বুজি পাম যে ইয়াতে একচুয়ালি কি তোমাৰ মৌল আছে হেইটো আমি গম পাম কিন্তু ইয়াতে কাৰ্বন কেইটা আছে হাইড্ৰোজেন কেইটা আছে এইটো আনুভৱিক সংকেত চাই কেনে আমি গম নাপাও সো ইয়াতে চোৱা যৌগবিলাকৰ আণৱিক সংকেত সাধাৰণতে বেলেগ হয় তুমি যদি বেলেগ যৌগ লোৱা তাৰ আণৱিক সংকেত বেলেগ পাবা কিন্তু আনুভৱিক সংকেত কিন্তু বেলেগ যৌগবিলাকৰো কি হ'ব পাৰে একেই হ'ব পাৰে হেতু মনত ৰাখিবা